নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি নৱম শ্ৰেণীৰ অনুশীলনী 1.5ৰ অংক কিছুমান কৰি দিব ওলাইছোঁ গতিকে আহাচোন প্ৰথম 1 নম্বৰ কুৱেশ্যনটো দিয়াত আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা গতিকে আমি ইয়াক কেনেদৰে কৰোঁ চাওঁ ইয়াতে 1 নম্বৰত আছে আমাৰ 2 minus root 5 এতিয়া তোমালোকে মন কৰা ইয়াতে root 5 সংখ্যাটো আমি জানো সকলো এটা অপৰিমেয় সংখ্যা হয়নে ইয়াতে আমি root 5 টো যেহেতু অপৰিমেয় সংখ্যা গতিকে আমাৰ 2 minus root 5 ও এটা কি হ'ব অপৰিমেয় সংখ্যা দুই নম্বৰ আছে আমাৰ 3 plus root 23 minus root 23 এটুক তোমালোকে ভাঙি চোৱা 3 plus root 23 ইফালে আছে আমাৰ minus root 23 ইয়াতে আমাৰ plus root 23 minus root 23 এই দুটা আমাৰ 0 হৈ যাব আমি কাটিব পাৰো 0 হৈ যাব গতিকে আমাৰ অকল বাকি থাকিলে 3 গতিকে আমি সকলোৱে জানো 3 টো আমি p by q ৰূপত লিখিব পাৰো গতিকে ই এটা কি সংখ্যা পৰিমেয় সংখ্যা 3 নম্বৰতে আছে 2 root 7 by 7 root 7 ইয়াতে তোমালোকে চোৱা root 7 ওপৰটো আছে আমাৰ root 7 তলটো আছে হয়নে গতিকে ইয়াক আমি কেনসেল কৰিব পাৰো গতিকে আমাৰ থাকিল ইয়াতে অকল 2 by 7 গতিকে ইয়াক আমি p by q ৰূপত লিখিব পাৰো গতিকে ইউ এটা পৰিমেয় সংখ্যা চাৰি নম্বৰতে আছে আমাৰ 1 by root 2 ইয়াতে তোমালোকে চোৱা আমি জানো root 2 এটা অপৰিমেয় সংখ্যা ইয়াক আমি p by q ৰূপত লিখিব নোৱাৰো root গতিকে আমাৰ যেহেতু root 2 এটা অপৰিমেয় সংখ্যা গতিকে 1 by root 2 এইটো এটা অপৰিমেয় সংখ্যাই হ'ব পাঁচ নম্বৰতে আছে আমাৰ 2 পাই আমি সকলোৱে জানো পাই এটা উল্লেখযোগ্য অপৰিমেয় সংখ্যা পাই আমাৰ এটা অপৰিমেয় সংখ্যা গতিকে এই অপৰিমেয় সংখ্যাৰ দুগুণ অৰ্থাৎ 2 পাইও এটা অপৰিমেয় সংখ্যাই হ'ব দুই নম্বৰ তলৰ প্ৰতিটো ৰাশি সৰল কৰা এতিয়া আমাক সৰল কৰিব দিছে 1 2 ৰ 1 টো আমি চাও ইয়াতে আমাক দিছে 3 plus root 3 whole into 2 plus root 2 ইয়াতে চোৱা তোমালোকে বিতৰণ বিধি পাবা বিতৰণ বিধি মতে আমাৰ কি হয় এই প্ৰথম 3 টো এই 2 plus root 2 গোটেইখিনিৰ লগত পূৰণ হৈ থাকিব আৰু লগতে আমাৰ plus root 3 আছে যোনটো আমাৰ 2 plus root 2 ৰ লগত পূৰণ হ'ব এতিয়া আমি আকৌ বিতৰণ বিধিৰ মতে কৰিম আমাৰ প্ৰথমে 3 সংখ্যাটো আমাৰ 2 plus root 2 এই দুইটাৰ লগত পূৰণ হৈ আছে ইয়াক আমি ভাঙিম প্ৰথম আমাৰ আহিব 3 into 2 মাজত হ'ব plus 3 into root 2 এতিয়া আমাৰ এবাৰ প্লাস আহিব এবাৰ root 3 কাৰ লগত পূৰণ হ'ব 2 ৰ লগত আৰু লগতে ইয়াতে আহিব মাজত আমাৰ প্লাস আৰু প্লাসে প্লাসে হয় আমি জানো গতিকে root 3 into root 2 হ'ব এতিয়া আমি সৰল কৰিম 3 into 2 6 plus ইয়াতে আমি পাম 3 root 2 plus ইয়াতে আমি পাম 2 root 3 আৰু ইয়াতে চোৱা তোমালোকে আমি কিছুমান সূত্ৰ পাই আহিছিলো যেতিয়া আমাৰ দুটা ৰুট থকা সংখ্যা আমাৰ পূৰণ থাকে তেতিয়া হলে আমি ৰুটৰ ভিতৰত দুইটা সংখ্যা পূৰণ কৰি দিব পাৰো অৰ্থাৎ root 3 into 2 অৰ্থাৎ root 3 into 2 root 6
হৈ গ'ল আমাৰ ইয়াতকৈ আমি সৰল কৰিব নোৱাৰোঁ গতিকে আমাৰ এনসাৰ এইটোৱে হ'ব এতিয়া আহো 2 নম্বৰ 2 নম্বৰত আছে 3 + √3 হোল ইনটু 3 - √3 তোমালোকে মন কৰিবা এইটো এটা সূত্ৰত পৰিছে আমাৰ সূত্ৰটো আছিলে a + b হোল ইনটু a - b যাৰ ফলত আমি কি পাওঁ a স্কয়াৰ - b স্কয়াৰ হয়নে এইটো সূত্ৰ গতিকে তোমালোকে চোৱা ইয়াতে a + b হোল ইনটু a - b সূত্ৰত পৰিছে গতিকে আমি সূত্ৰৰ মতে a স্কয়াৰ - b স্কয়াৰ বনাব লাগিব ইয়াত a হল আমাৰ 3 গতিকে 3 স্কয়াৰ - b হল আমাৰ √3 স্কয়াৰ এতিয়া আমাৰ 3 স্কয়াৰ মানে আহিল 9 - √3 স্কয়াৰ ইয়াতে চোৱা এই স্কয়াৰ আৰু ৰুট কেনসেল হৈ যাব আমি পাম অকল 3 9 - 3 হল 6 √3 স্কয়াৰ অৰ্থাৎ ইয়াতে মন কৰা তোমালোকে এটোৰ পৰা কেনেকৈ আমি 3 পালো কিছুমানে হয়তো নাজানিব পাৰে বহুতে জানা বাৰু তথাপিও মই বুজাই দিছো ইয়াতে আমি √3 মানে হল 3 টু দি পাৱাৰ 1/2 হয়নে গতিকে ইয়াত 3 টু দি পাৱাৰ 1/2 আকৌ আমাৰ ওপৰত আছে স্কয়াৰ হল এতিয়া চোৱা 3 ওপৰত 1/2 আকৌ হল স্কয়াৰ আছে গতিকে তোমালোকে চোৱা ইয়াতে ঘাতৰ ওপৰত ঘাত আছে অৰ্থাৎ ঘাতৰ ওপৰত ঘাত থাকিলে আমি সূত্ৰমতে ঘাতবিলাক পূৰণ হৈ যায় 3 1/2 3 টু দি পাৱাৰ 1/2 আৰু লগতে 2টো পূৰণ হৈ যাব এই 2টো তলত আছে এই 2 ওপৰত আছে 2 কেনসেল আমি পালো 3 গতিকে ইয়াৰ পৰা এটো আহিছে ঠিক আছে 3 নম্বৰত আছে আমাৰ √5 + √2 হোল স্কয়াৰ এটো আমি কৰিছো সো ইয়াতে এটো এটা সূত্ৰত পৰিছে আমাৰ সূত্ৰটো হৈছে a + b হোল স্কয়াৰ এটো সকলোৱে জানা a + b হোল স্কয়াৰ সূত্ৰ কি আছিল a স্কয়াৰ + 2ab + b স্কয়াৰ এতিয়া আমি এই সূত্ৰৰ মতে ভাঙিম ইয়াতে a হল √5 গতিকে √5 হোল স্কয়াৰ + 2ab 2 * a হল আমাৰ √5 to b হল আমাৰ √2 প্লাস b স্কয়াৰ হল আমাৰ √2 হোল স্কয়াৰ ঠিক আছে এতিয়া আমি ইয়াৰ আগতে কৈ আহিছিলো আগৰ অংকটোত বুজাইছিলো √5 হোল স্কয়াৰ ইয়াত 2 আৰু এই ৰুট কেনসেল হৈ যায় অৰ্থাৎ আমাৰ থাকি যাব 5 প্লাস ইয়াতে আমি 2 * সোয়া √5 আৰু √2 এটো ৰুটৰ ভিতৰ দুইটা পূৰণ হৈ আছে গতিকে আমি একবাৰত পূৰণ কৰি দিব পাৰো √5 * 2 হল আমাৰ 10 প্লাস ঠিক তেনেদৰে √2 হোল স্কয়াৰ আৰু ৰুট কেনসেল থাকি গল আমাৰ 2 এতিয়া 5 + 2 আহিল 7 প্লাস 2 √10 ঠিক আছে